প্ৰথম কথা হৈছে এইটো খুব বেয়া হৈছে দিগন্তৰ লগত মই এটা বহুতবিলাক পুৰণা ৰিলেশ্যন আমাৰ ইয়াৰ পৰা আমি যি বিখ্যাত গান জুবিন মই আৰু দিগন্ত মই অভিনয় কৰিছোঁ তেওঁলোকৰ ক্ৰিয়েশ্যন যথেষ্ট আৰু এজন টেলেণ্টেড মানুহ গুৰু সংগীত মানুহ বহুত সংগীত শিল্পীক তেওঁ জন্ম দিছে সংগীতৰ বিষয়ে তেওঁ আকৌ মোৰ এটা বেয়া লাগিছে যে সংগীত শিল্পীসকলে কি হয় মঞ্চটোক মন্দিৰ বুলি পূজা কৰে যেনেকৈ আমি ভাইমান থিয়েটাৰ হওক ষ্টেজ অভিনয় কৰিলে ষ্টেজটো মন্দিৰ বুলি দিগন্তক শিকাব নালাগে এইটো ষ্টেজ নে মন্দিৰ যিটো তেওঁলোকে এইটো পূজা কৰে এই সংগীতক আৰু খুব বেয়া হৈছে মই ভাবোঁ আমাৰ শিল্পী সমাজৰ গৰিহণা দিছোঁ এইটো যাতে অনাগত দিনত নহয় যিখিনি আগতেও যথেষ্ট শিল্পীক অপমান কৰা হৈছে মই যি দেখি আছোঁ কিন্তু এইটো ইমানতে শেষ হ'ব লাগে আৰু এজন শিল্পীক মৰ্যাদা সহকাৰে তেওঁক নিজৰ পাৰ্ফৰ্ম কৰিব ইতিমধ্যে কেছ ৰুজু কৰা হৈছে চলচ্চিত্ৰ নিগমৰ শিল্পী সমাজৰ পৰা কৰিছিল ময়ো আহিছোঁ আৰু মই এটাই অনুৰোধ কৰোঁ যে চানমাৰী বিহু কমিটিয়ে এইটো তেওঁলোকে অন্ততঃ এটা ক্ষমা কৰিব লাগিব আৰু নহ'লে তেওঁলোকেও কিবা বিহিত ব্যৱস্থাও লৈছে তেওঁলোকে কেঁচু দিয়া হৈছে শিল্পী সমাজৰ পৰা ইমানতে শেষ হ'ব লাগে আৰু দিগন্তক মই ভাবোঁ মই যিখিনি কাম কৰোঁ দিগন্তৰ লগত মানে ছবিয়ে হওক বা ছবি যি ছবি কৰোঁ ইয়াতে তেওঁ সংগীতৰ ক্ষেত্ৰত যদি নাম ল'ব লাগে এজনে আমাৰ জেনেৰেশ্যন যিহেতু জুবিন মই আমি তিনিটাই আমি বহুত লাষ্ট মোৰ ছবিখনলৈকে তেওঁ সুন্দৰ গান লিখিছোঁ এইটো হ'ব নাই ইমানটো যাতে শেষ হৈ থাকে বিহু বুলিলে আমি বিতৰ্কটো প্ৰায় দেখা পোৱা যায় শেহতীয়া কেইবছৰমানৰ পৰা বিশেষকৈ আমি দেখিছোঁ দিগন্তৰ ক্ষেত্ৰতে আগতো হৈছে নচুমকো এবাৰ তেনেকুৱা কৰিছে আৰু ইমানতে শেষ হ'ব লাগে মই সেইটোৱে